চক বহুতে বেছি ৰ'দ আজিও তো আজিও বহুত বেছি ৰ'দ দি আছে হে গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু গম পাই আমাৰ লখিমপুৰ হৈ আছে লকডাউন মেবি 31 তাৰিখলৈকে লকডাউন চলিব চাগে তো সেইকাৰণে ওলাই মেলিতো ক'তো যাব পৰা নাই সেইকাৰণে ঘৰতে আছোঁ বহুতে বেছি গৰম দিয়ে আৰাম আজি কালি পৰহি এইটো 3 দিন বহুত বেছি গৰম তো মই ভাবিছোঁ আজি আপোনালোকৰ লগত বহুত এটা ইজি ৰেচিপি শ্বেয়াৰ কৰোঁ মানে একদম ইজি মানে একদমেই ইজি মানে যেতিয়া মই ৰুমত থাকোঁ মানে গুৱাহাটী ৰুমত তেতিয়া মই এইটো বহুত বনাই খাওঁ তো আজি আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিম মানে মই আজি বনাম বইল চিকেন উইথ বেম্বো শ্বুট মানে বইল মাংসৰ লগত খৰিচা বাঁহৰ গাজ যি কয় আৰু তো যদি চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া ডাইৰেক্ট যাম কিটচেনত একদমেই ইজি ৰেচিপি হয় আৰু মই কি লৈছোঁ দেখুৱাই আছোঁ গাজ বাঁহৰ গাজ মানে খৰিচা মানে বেম্বো শ্বুট ইয়াত আছে আদা নহৰু আৰু শুকান জলকীয়া আৰু ইয়াত হৈছে ৰাইচ ফ্ল'ৰ মানে পিঠাগুড়ি আৰু এয়া হৈছে চিকেন তো এতিয়া মই বনাম বইল চিকেন উইথ বেম্বো শ্বুট তো আপোনালোকে ট্ৰাই কৰিব ঘৰত যদি ভাল পাই চাই একদম ইজি ৰেচিপি হয় একো ইমান ঝামেলা নাই তো ষ্টাৰ্ট কৰি দিওঁ তো ষ্টাৰ্টিঙত এইখিনি মাৰি দিয়ক মিক্সিত মাৰি দিওঁ তো এয়া পূৰা ক'ল্ড ড্ৰিংকছ খাই আজি বনাম বইল চিকেন চাই থাকক তো কেৰাহীটো উঠাই দিলোঁ ইয়াত পানী দি দিওঁ তো পানীটো অলপ বইল হৈ লওক মানে অলপ পানীটো বইলটো আহি লওক তাৰপাছত তাত এড কৰিম কি দেখুৱাই আছোঁ মিহিমিহিকৈ পানীটো বইল হৈছে আৰু এই পেষ্টটো এতিয়া ইয়াত দি দিম তো ইয়াত আদা নহৰু আৰু জলকীয়া যিটো পেষ্ট বনাইছিলোঁ ন সেইটো ইয়াত মই পানীখিনিৰ লগত এড কৰি দিলোঁ তো এতিয়া ইয়াত মাংসখিনি দি দিম আৰু দুটা জলকীয়া মানে কেঁচা জলকীয়া তো অলপ গেছটো অলপ মানে অকণমান কমাই দিয়ক তাৰপিছত এইখিনি পূৰা বইল কৰি ৰাখক পূৰা হেতা মাৰি থাকক পূৰা বইল কৰি থাকক আদৰ হিচাপত নিমখ যিমানটো বনায় আৰু সিমানটো হিচাপত নিমখটো দি দিব তো একদমেই ইজি ৰেচিপি হয় মানে ইমান একো ঝামেলাই নাই বনাবলৈ একদম ইজি যিকেইটা বস্তু দিব লাগে সেইকেইটা বস্তু দি দিলে আৰু গলাৰ দেখুৱাই আছোঁ এতিয়া মই এইখিনি বইল কৰিলোঁ ইয়াত অলপ নিমখ দি দিলোঁ নিমখ দিয়া বস্তু এইখিনিৰ পৰা লৰাই থাকক আৰু পূৰা অলপ টাইম হিলাই থাকিব তেনেকৈ 10 মিনিটমান ৱেইট কৰক মিনিটমান মই ৰাখি থৈ আহিছোঁ 7 মিনিটমান হোৱালৈকে মানে অলপ পাৰক চাউল কেইটামান দি দিলোঁ তো 7 মিনিটমান হৈ গ'ল আৰু এতিয়া মই ইয়াত দিম বাঁহৰ গাজ মানে বেম্বো শ্বুট অলপ দি দিম ইয়াত তো বাঁহৰ গাজ ইয়াত দি দিলোঁ আৰু এতিয়া 10 মিনিটমানৰ কাৰণে
ঢাকনা মাৰি দিওঁ আৰু গেছটো অকণমান কমাই দিওঁ তো 7 মিনিটমান হৈ গ'ল আৰু এতিয়া দিম ইয়াত ৰাইচ ফ্ল'ৰ অলপ তো এতিয়া ইয়াত দিলোঁ ৰাইচ ফ্ল'ৰ আৰু এতিয়া ঢাকনা চাকনা দিব দৰকাৰ নাই এতিয়া জাষ্ট কণ্টিনিউ অলপ গেছটো অকণমান হাই কৰি দিয়ক হাই কৰি দিয়াৰ পাছত এতিয়া এইখিনি লৰাই থাকক লৰাই থাকিলেই হ'ল তো 6 মিনিটমান অলপ টাইম লৰাই থাকিলেই হ'ল ঢাকনা চাকনা দিব দৰকাৰ নাই নিমখটোতো আপোনালোকে টেষ্টৰ হিচাপত দিব বেছিও নিদিব কমো নিদিব যিমানটো জোখৰ হয় মাংস যিমান লয় সিমানটো চাইজত দি দিলে হ'ল তো যদি জ্বলা বেছিকৈ খাই তেতিয়াহ'লে জলকীয়া যদি মই কেঁচা জলকীয়া দিছিলোঁ কেঁচা জলকীয়াটো আৰু দুটামান বেছিকৈ দি দিব আৰু যদি কমকৈ খাই কমকৈ দিব অলপ টাইম আৰু অলপ সিজক 3 মিনিটমান অলপ সিজক তাৰপাছত বনি আমাৰ কমপ্লিট বইল চিকেন উইথ বেম্বো শ্বুট আপোনালোকে ঘৰত ট্ৰাই কৰক যদি ভাল লাগে তেতিয়াহ'লে বনাব তো বনি এতিয়া কমপ্লিট হৈ গ'ল চাওক অফ চাওক দেখিব ধুনীয়া হৈছে নাই তো এয়া বনি কমপ্লিট চিকেন উইথ বেম্বো শ্বুট তো এতিয়া টেষ্টটো কৰি চাওঁ কেনেকুৱা হৈছে তেতিয়া আপোনাক ক'ব পাৰিম তো অলপ খাই চাওঁ এতিয়া অকণমান টেষ্ট কৰি চাওঁ নে কি কয় তো মই খাই চাওঁ বইল ফিলেই অহা নাই বহুত টেষ্টি হৈছে বহুতে বেছি মজা হয় বইল টাইপ ফিলেই অহা নাই আৰু অকণ মাংস অকণ খাই চাওঁ বহুতে বেছি টেষ্টি হয় সেইকাৰণেতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো যিসকলে জানে সেইসকলেতো খাইছেই আৰু যিসকলে নাজানে সেইসকলে ট্ৰাই কৰক মানে বাঁহৰ গাজৰ লগত বেম্বো শ্বুটৰ লগত বইল চিকেন তো যদি আজি মোৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে আৰু এটা মই এদিন ভাবিছোঁ যে এদিন মই কণ্টিনিউ ফুড ব্লগ দিম বুলি তো যেতিয়ালৈকে লকডাউন নোখোলে তো তেতিয়ালৈকে তো সেইকাৰণে যদি ভাল পায় তেতিয়াহ'লে কমেণ্টত জনাব আৰু যদি লাগে তেতিয়াহ'লে কমেণ্টত ক'ব যে লাগে বুলি কাইলৈ আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ টিল দেন বাই বাই